गोकुल गोपिनी বৃন্দাবনত বজাই বাহি গোকুল গোপিনী ঐ ৰাতি ৰাতি নাহে টোপনি বৃন্দাবনত বজাই বাহি ঐ ৰাধে ঐ ৰাধে ঐ ৰাধে ঐ ৰাধে ঐ ৰাধে ঐ ৰাধে গোকুল গোপিনী বৃন্দাবনত বজাই বাহি গোকুল গোপিনী বৃন্দাবনত বজাই বাহি গোকুল গোপিনী ঐ ৰাতি ৰাতি নাহে টোপনি বৃন্দাবনত বজাই বাহি ঐ ৰাধে ঐ ৰাধে ঐ ৰাধে ঐ ৰাধে ঐ ৰাধে ঐ ৰাধে। নমস্কাৰ। নমস্কাৰ, নিবিৰ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সোঁফালে আমাৰ বায়ে নাৰিকল কাটি আছে আৰু এইফালে আমি মা আৰু মই পিঠাগুড়ি খুন্দাত বিজি হৈ আছোঁ। আৰু আজি আমাৰ পিঠা বনোৱা হ'ব। কি পিঠা বনাওঁ আপোনালোকক দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই। এইখিনি আমাৰ কলখাৰ, কলপটুৱাৰ চুচনিৰ পৰা এয়া খাৰ তৈয়াৰ কৰা হ'ব। আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে এই কলখাৰ কেনেকৈ বনালোঁ। আজি বনোৱা হ'ব হুকুমা পিঠা, মানে ভাপৰ পিঠা। আৰু এইফালে বায়ে নাৰিকল ৰুকি আছে আৰু মায়ে এইখিনি পিঠাগুড়ি মাৰিব এতিয়া নাৰিকল মিলাই। বায়ে মানে ৰাতিপুৱাৰ পৰা উৎপাত লগাই আছে ঘৰলৈ যাওঁগে বুলি, আৰু সেইবাবে আমি লৰালৰিকৈ পিঠা পনা বনাই আছোঁ। অকলশৰীয়া মানুহ যেতিয়া বেছি দিন থাকিব নোৱাৰে। আজি কি বনাব? আজি এয়া নাৰিকল দিয়া পিঠা, ভকুৱা পিঠা, হুকুমা পিঠা। আমি ভকুৱা পিঠা বুলিয়ে কওঁ। এতিয়া হ'ল জেগা সলনি, ঠাই সলনি, ভাষা সলনি। আকৌ লগ পাম বুলি কওঁ। আকৌ লগ পাম বায়ে মানে খুব হাঁহি ধেমালি কৰি থাকি ভাল পায় আৰু সেইবাবে মোৰো ভাল লাগে। আৰু মই মানে হাঁহি ধেমালি কৰি থাকি ভাল পাওঁ। ভণ্টি আৰু মই দুইজনী থাকিলেতো এনি টাইম হাঁহিয়ে থাকোঁ। ভিডিঅ' ষ্টাৰ্টিং কৰিছোঁ ৰাতিপুৱাই। ধুনীয়া লাগিছে, সকলো ভাল লাগিছে। খুব লাজ কৰিব ভিডিঅ' কৰিলে। এইফালে আমাৰ চাহ ৰেডি হৈ গ'ল। মা আৰু পিঠাগুড়িখিনি মাৰি চালি হ'বলৈ হৈছে আৰু এতিয়া আমি পিঠা বনোৱা আৰম্ভ কৰি দিলোঁ। এই ভাপৰ পিঠাটো কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি কমেণ্ট বক্সত জনাবচোন দেই। আৰু যদি খাব মন যায় একদম আমাৰ ঘৰত আহিব, ধুনীয়াকৈ স্পেচিয়েলকৈ বনাই খুৱাম। আৰু পিঠাটো দেখি কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰিব নাপাহৰিব দেই। এইখিনি পিঠা আৰু গুড় পথাৰত দিবৰ কাৰণে ৰেডি কৰা হৈছে। আৰু গুড়খিনিত চাওকচোন কিমান ডাঙৰ ডাঙৰ পৰুৱা লাগি আছে। আমাৰ মানে পাকঘৰটো বনোৱা হোৱা নাই। আপোনালোকে আকৌ কেঁচা পাকঘৰ দেখি পেলাই নাহাঁহিব দেই। বনাব আৰু লাহে ধীৰে। আৰু পাকঘৰত আমাৰ এইখন বাঁহৰ চাংখন কেনেকুৱা লাগিছে বাৰু? এয়া পথাৰত বৌহঁতে ধান কাটি আছে। সঁচাই পথাৰৰ এই পৰিৱেশটো বৰ ভাল লগা পৰিৱেশ। আমি আহিছোঁ চাহ দিবৰ কাৰণে।
কমা কি খাইছা কি খাইছা কি টেনা ৰবাব টেনা কি টেঙা ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব দেই।